হাই গাইজ, মই জয়ে আপোনালোকক মোৰ ৰেচিপি চেনেলটোতে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বনাই দেখাম কলডিলৰ লগত মচুৰ দালিৰ এখন সোৱাদভৰা ৰেচিপি। তেনে চাই থাকক মোৰ ৰেচিপিটো মই কেনেকৈ বনাওঁ। এতিয়া এখন কেৰাহী মই পাতি লৈছোঁ। এতিয়া মই ইয়াত অলপ মিঠাতেল দিম। এয়া মিঠাতেলখিনি গৰম হ'লেই গৰম হোৱাৰ লগে লগে ইয়াত মই অকণমান দিম গোটা জিৰা, এয়া গোটা জিৰাখিনি ফুটাৰ লগে লগে মই ইয়াত দিম এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছিলোঁ। পিঁয়াজখিনি দিম। এতিয়া মই পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। এয়া পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াতে দিম মই আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টখিনি অলপ সময় ভাজি ল'ম, আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে। কাৰণ এতিয়া আমি আদা আৰু জালুক এনেকুৱা ধৰণৰ বস্তুবোৰ খাই থাকিব লাগে, যিহেতু দেশৰ যি পৰিস্থিতি হৈছে, বেমাৰ যিটো হৈছে আমাৰ দেহটো গৰম কৰি ৰাখিবৰ কাৰণে। সেইকাৰণে এনেকৈ কলডিল ঘৰত থাকিলে এনেকৈ ভাজি খোৱাতকৈ এনেকৈয়ে খাব পাৰে। খাবলৈও সোৱাদ হয় আৰু স্বাস্থ্যকৰো হয়। এতিয়া আদা নহৰুখিনি কেঁচা গোন্ধটো গ'লেই এতিয়া মই ইয়াতে দিম মচুৰ দালিখিনি। এয়া মই একাপ মচুৰ দালি লৈছিলোঁ, অলপ সময় দুটাই ৰাখিছিলোঁ। এতিয়া মচুৰ দালিখিনি অকণমান সময় ভাজি ল'ম। অকণমান সময় মচুৰ দালিৰ এবাৰ ধুনীয়া গোন্ধ আহি সেই গোন্ধটো অহালৈকে ভাজি ল'ম। এয়া মচুৰ দালিখিনিও ভাজা হৈ গ'ল। এতিয়া ইয়াতে মই দিম কলডিলখিনি। অকণমান কলডিল মই ভালকৈ পিহনাত মাৰি লৈছিলোঁ। এতিয়া কলডিলখিনি 5 মিনিটমান সময় ভাজি ল'ব লাগিব। বনাবলৈ বহুত সহজ হয় আৰু বেছি বস্তু দৰকাৰো নহয়। গতিকে আপোনালোকে ৰেচিপিটো যদি খোৱা নাই খাবচোন, বহুত ভাল লাগে খাই মচুৰ দালিৰ লগত কলডিলৰ তৰকাৰী। এতিয়া এইখিনি মই 5 মিনিটমান সময় ভাজি ল'ম। এইখিনি মোৰ 2 মিনিট সময় ভাজাৰ পিছত এতিয়া মই ইয়াতে দিম অকণমান হালধি গুড়া আৰু দিম অকণমান নিমখ। নিজৰ সোৱাদ অনুসৰি নিমখ দিব। এতিয়া এইখিনি অকণমান ভাজি লওঁ। এইখিনি ধুনীয়াকৈ 5 মিনিট সময় ভাজা হৈ গ'ল। ইয়াত বেছি মছলা ব্যৱহাৰ কৰিব দৰকাৰ নাই, এনেকৈয়ে ভাল লাগে খাই। এতিয়া ইয়াতে অলপমান গৰম পানী দি দিছোঁ। যিহেতু জোল বনাম সেইকাৰণে গৰম পানী দিছোঁ, ঠাণ্ডা পানী নিদিব। ঠাণ্ডা পানী দিলে খাই ভাল নালাগিব। এতিয়া এইখিনি অকণমান সময় লৰাই 5 মিনিটমান উতলিবৰ কাৰণে ৰাখি দিব। এয়া 5 মিনিট সময় হৈ গ'ল, ধুনীয়াকৈ উতলি গ'ল তৰকাৰীখন আৰু মাংসখিনিও পূৰা গলি গ'ল মচুৰ দালিখিনি। আৰু অকণমান সময় উতলিবলৈ দিম আৰু অকণমান সময় ধুনীয়াকৈ উতলিবলৈ দিম। এয়া আৰু অকণমান সময় উতল আহি গ'ল। এতিয়া ইয়াতে মই দিম অকণমান জালুকৰ গুড়ি। এইখন চামুচেৰে অকণমান জালুকৰ গুড়ি লৈছোঁ। জালুকৰ গুড়িখিনি দিয়াৰ পিছত ভালকৈ লৰাই আৰু 2 মিনিটমান সময় উতলিবলৈ দিব। এই তৰকাৰীখন যদি আপোনালোকে এনেকৈ খোৱা নাই খাবচোন, বহুত ভাল লাগে খাবলৈ। আৰু এতিয়া আমি গৰম বস্তুবোৰ খাই থাকিব লাগে, গতিকে কলডিল ভাজি খোৱাতকৈ এনেকৈ খালে ভিটামিনটো বেছি পায়। কাৰণ ভাজিলে কলডিলৰ যিটো আচল ভিটামিন সেইটো নাইকিয়া হৈ যায় আৰু এনেকৈ জোল বনাই খালে ভিটামিনটো থাকে। গতিকে আপোনালোকে ভাজি খোৱাতকৈ এনেকৈ জোল বনাই খাবচোন। আৰু অকণমান সময় উতলিবলৈ দিম, তাৰপিছত নমাব পৰা হৈ যাব। এয়া আৰু অকণমান সময় উতলা হৈ গ'ল। আমাৰ কলডিল আৰু মচুৰ দালিৰ তৰকাৰীখন ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই এটা বাতি ট্ৰেন্সফাৰ কৰি লওঁ।
এয়া তৰকাৰীখন মই এটা বাতি ট্ৰেন্সফাৰ কৰি ল'লোঁ। আজিৰ ৰেচিপিটো আপোনালোকৰ নিশ্চয় ভাল লাগিলে। ইমান চিম্পুল ৰেচিপি হয় আৰু স্বাস্থ্যকৰো হয়। যদি আজিৰ ৰেচিপিটো আপোনালোকৰ মোৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপি ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। পুনৰ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।